আমাৰ কোকৰাঝাৰ জিলাৰ আমাৰ সাংবাদিক বন্ধুসকল, প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াৰ সাংবাদিক বন্ধুসকল আৰু আমাৰ BTCৰ আমাৰ ডেপুটি স্পীকাৰ MCLA আৰু BJP দলৰ আমাৰ MCLA সকল। তো অহাকালিৰ পৰা আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিহেতু এছেম্বলি ছেশ্যন হ'ব 1 তাৰিখ আৰু 3 তাৰিখত, তো সকলোৱে গম পাইছে। তো অহাকালি যিটো কাৰ্যসূচী, যিটো প্ৰগ্ৰাম, সেইটোকে আপোনালোকক মই জনাব বিচাৰিছোঁ। প্ৰথমত হ'ব আমাৰ 10টাৰ পৰা 11:30 11:30লৈকে আমাৰ ফাৰ্ষ্ট এছেম্বলি, নতুন চৰকাৰৰ প্ৰথম এছেম্বলিটো আমাৰ হ'ব কুৱেশ্যন আৱাৰ। ইয়াৰ পিছত মানে প্ৰথমতে আমি ডেপুটি স্পীকাৰটো ল'ব নেকি, এজেণ্ডাটো অধিৱেশনটো। কুৱেশ্যন আৱাৰটো ফাৰ্ষ্ট, ছেকেণ্ডত ডেপুটি স্পীকাৰৰ ছিলেকশ্যন। এইটো শেষ হোৱাৰ পিছত আকৌ আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ 39 ডিপাৰ্টমেণ্টৰ যিটো ৰিভিউ মিটিং, গভৰ্ণমেণ্ট অফ আছামৰ পৰা আমাৰ মন্ত্ৰী জয়ন্তমল বৰুৱা ডাঙৰীয়া আহিব, অযোধ্যা বাইদেউ, ফাইনেন্স মিনিষ্টাৰ আহিব, চিফ ছেক্ৰেটাৰী আহিব আৰু ফাইনেন্সৰ ছেক্ৰেটাৰী বহুত ষ্টাফ আহিব। তো গোটেই BTCৰ যিখিনি 39 ট্ৰেন্সফাৰ ডিপাৰ্টমেণ্ট, ইয়াৰ ওপৰত যিখিনি চলাব কাৰণে যিখিনি মেন পাৱাৰৰ পৰা আৰম্ভ কৰি ফাইনেন্সলৈকে সেইবিলাক গোটেই ডিপাৰ্টমেণ্টটো আলোচনা কৰা হ'ব। যিহেতু প্ৰথম পৰ্যায়ত আমি যোৱা নৱেম্বৰ মাহতে আমি দিছপুৰত একবাৰ বহিছিলোঁ আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ প্ৰেজেঞ্চত। তো সেইটোকে আকৌ ৰিভিউ কৰিবৰ কাৰণে BTCত অহাকালি আহি আছে। তো সেইটো আমাৰ কাৰণে খুব ভাল এটা প্ৰগ্ৰাম হৈ গ'ল অহাকালি যিটো হ'ব। আৰু এই ৰিভিউ মিটিঙৰ জৰিয়তে আমাৰ BTCত আমি বহুত মানে আগতকৈ আৰু বহুত মানে কাম কৰিবৰ কাৰণে বেছি শক্তি পাব বুলি মই কামনা কৰিছোঁ মানে আমি পাৰিম। মুঠতে বহুত আছে, যেনিবা ফৰেষ্টৰ ৰয়েলটিৰ কথা আছে, আগত আমি পাইছিলোঁ, আজিৰ দিনত নাপায়, বা লেণ্ডৰ ৰেভিনিউ পাইছিলোঁ, সেইবিলাক আজিৰ দিনত নাপায়, ট্ৰেন্সপৰ্টৰ ৰেভিনিউ পাইছিলোঁ, আজিৰ দিনত নাপায়। আমি যেতিয়া চৰকাৰ চলিছিলোঁ এইবিলাক পাই আছিলোঁ। আৰু এক্সাইজৰ এইবিলাক ৰেভিনিউ, এইবিলাক গোটেই কথাটো মুঠতে ৰয়েলটি আৰু ৰেভিনিউ এই দুটাটো খুব চিৰিয়াছ আমাৰ ডিছকাশ্যন কৰিব লগা আছে। নিশ্চয় অহাকালি আলোচনাৰ মাজেদি এইটো ফাইনেল আমি কৰিব পাৰিম। আৰু ডিপাৰ্টমেণ্টেল 39 ডিপাৰ্টমেণ্টটো চলাবৰ কাৰণে যিখিনি ষ্টাফ ষ্ট্ৰেংথ লাগে আজিৰ দিনত বহুত কমি গ'ল। মুঠতে আমি যেতিয়া চৰকাৰ চলাইছিলোঁ তেতিয়া আমাৰ ষ্ট্ৰেংথবিলাক খুব ভাল আছিল, কিন্তু এতিয়া নোহোৱা হৈ বহুত ডিপাৰ্টমেণ্টেল অফিচ নোহোৱা হোৱাৰ নিচিনা লাগি আছে না নাই সেইটো নিচিনা হৈ আছে। সেইকাৰণে আমি সেইটো আকৌ ষ্ট্ৰেংথেন কৰিবৰ কাৰণে আগৰ নিচিনা এইটো ৰিভিউ মিটিং হ'ব, খুব ভাল আলোচনা হ'ব সেইখিনি কথা। আৰু বাকীটো আমাৰ নেক্সট আৰু 3 তাৰিখত আমাৰ এছেম্বলি হ'ব, সেইটো কুৱেশ্যন আৱাৰ। আৰু আপোনালোকে জানে আমাৰ অসম চৰকাৰে আজিৰ দিনত BTC-বাসী ৰাইজৰ কাৰণে বা গোটেই অসমবাসী ৰাইজৰ কাৰণে কি প্ৰজেক্ট লৈছে, কেনেকৈ কাম কৰিবলৈ হাতত লৈছে, সেইটো গোটেই কথা আজি অসমবাসী ৰাইজে চবেই জানে। তো ইয়াৰ ক্ষেত্ৰত আমিও চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ নেতৃত্বত আজি এই 2 মাহত যিখিনি আমি কাম কৰিবলৈ সুবিধা পাইছে, তাৰ কাৰণে আমি অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ। সেইখিনি কথা। আৰু আজিতো
উল্লেখ কৰিবই লাগিব। যোৱাকালি যিটো ঘটনা হৈ গ'ল, এইটোতো হ'ল আপচু নেতৃত্বত হৈছে বুলি মানে চবে গম পায়। ভাঙাই দিয়ে আৰু মোক মাৰিব বিচাৰিছে নেকি যোৱাকালি। একবাৰ হাত দিব দিয়ক না। জনজাতিকৰণৰ ইছ্যু লৈ পেলাই BPF দলৰ লগত বা BTC চৰকাৰৰ লগত কেতিয়া আলোচনা কৰিছিল? আমাৰ লগত আলোচনা কৰা নাই। সোধক প্ৰমোদ বড়ো বা আপচুৰ আজিৰ দিনত নেতাসকলক সুধিব পাৰে, আপোনালোকে দিছপুৰত কেতিয়া? মইতো চব জানো, মইতো চব জানো। দিছপুৰত আলোচনা কৰিছে না কৰা নাই, আৰু ইহঁতে কি NOC দি আহিছে সোধক। জিন্দগী নকয়, ক'ব লাগিব এটা সময়ত। আপোনালোকে নক'লেও এনে ওলাই যাব এইটো।